নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ জনাইছোঁ পুনৰবাৰ স্বাগতম। এতিয়া হৈছে একদম ৰাতিপুৱাৰ 8টামান বাজিছে আৰু ইফালে কেটলি লৈছোঁ মই। ইয়াতে এতিয়া পানী গৰম কৰিম আটা মুঠিবৰ কাৰণে। ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ, বহুত দিন হ'ল একো দিয়া নাই। ভিডিঅ'টো আগলৈকে চাই থাকিব। আৰু এইফালে মই লৈছোঁ আধা কেটলি পানী, তাত দিছোঁ নিমখ। সৰু চামুচেৰে দুবাৰ দিম। এনেকৈ দিলে কি হয়, আটাত আকৌ বেলেগকৈ নিমখটো দিবলগীয়া নহয়। তাৰমানে মঠুতে এইখিনিতে মই উতলাই ল'ম আৰু জল্দি উতলো আহে। আৰু এইফালে লৈছোঁ সৰু বাটিৰ এবাটিমান ঘেগেৰা মাহৰ গুটি আৰু গ্ৰীণ মটৰ, এইটো ফ্ৰেছ মটৰটো। সেয়া এতিয়া মই বইল কৰি ল'ম ভালকৈ। এইফালে নিমখ দি লৈছোঁ প্ৰেছাৰ কুকাৰত, আলু বইল কৰিবলৈ লৈছোঁ। বেলেগ বেলেগকৈ বইল কৰিছোঁ আলু আৰু মটৰ। এইফালে এতিয়া ঘেগেৰা মাহ মটৰ সেইখিনি বইলত উঠাই দিলোঁ আৰু আনফালে কুকাৰত উঠাই থৈছোঁ আলু বইল হ'বলৈ। এতিয়া মই আটাটো মুঠি লওঁ আৰু সেয়া উতলি থকা গৰম পানী আৰু এই আটা ল'লোঁ। এতিয়া এইখিনি মঠি ল'ম একদম উতলা গৰম পানী দি, তাতে নিমখো দি থোৱা আছে, যিকাৰণে ইয়াত আকৌ নিমখ মই বেলেগকৈ মিক্স কৰিব নালাগে। এইফালে আলু বইল কৰি ল'লোঁ। এয়া নহৰু কাটি লৈছোঁ সৰু সৰুকৈ 4-5টামান ফুটা, আৰু এয়া পিঁয়াজ, আৰু এইফালে বইল কৰা এয়া ঘেগেৰা মাহৰ গুটি, এয়া গ্ৰীণ মটৰ, কেঁচা মটৰ, এনেকৈ চব বইল কৰি ল'লোঁ। আৰু এইফালে লৈছোঁ অলপমান তিল, গোটেইখিনি নিদিওঁ পিছে আধাটোমান দিম। অকণমান নিমখ আৰু হালধি দি এনেকৈ আলুখিনি ফ্ৰাই কৰি লৈছোঁ। দিম পিঁয়াজ, নহৰু আৰু জলকীয়া। আৰু ইয়াৰ লগতে দি দিম এয়া এইখিনি ফাটি যোৱা, মানে ফুটি ওলাই যায় যে, তেনেকুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া ইয়াতে তিল দি দিম। মই তিল অকণমান সৰহকৈ দিম। এয়া ডাঙৰ চামুচেৰে 3 চামুচ দিলোঁ। আলুখিনি দি দিম। এয়া অকণমান সময় এনেকৈয়ে সিজাই থাকিম। নিমখ দি ল'লোঁ অফ কেমেৰাত জোখমতে। এইখিনি অকণমান সময় সিজাই লওঁ। সিজাই মই ইয়াতে গৰম পানী দি দিম। এইফালে ইয়াত দি দিলোঁ গৰম পানী অকণমান সিজাই লোৱাৰ পিছত। এয়া হালধিৰ বৰ বিশেষ প্ৰয়োজন নহয়, কাৰণ তিলটোতো ক'লাই ফ্ৰাই কৰোঁতে যি অকণমান দিলোঁ। এইখিনি এতিয়া ভালকৈ উতল আহিব দিম। তাৰপিছত আমাৰ এয়া তৰকাৰী ৰেডি হৈ যাব। ৰেডি হৈ গ'ল আমাৰ ৰুটি আৰু চব্জি। খাই লওঁ তেনেহ'লে। এতিয়া মই দুপৰীয়া সাজৰ কাৰণে এয়া পটল ফ্ৰাই কৰি আছোঁ, আৰু এয়া পিঁয়াজ কুটি ল'লোঁ। বুট ভাজিম, এয়া বুট তিয়াই থোৱা আছিলে। আজি অকণমান মূলা চাটনি খাব মন গৈছে, তাৰ বাবে এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ। আমাৰ সোণমনে মোবাইলটো ধৰি দিছে।
মানে বহুত লৰালৰি হৈছে আজি। এই তোমাৰ আঙুলিটো মানে মোৰ আঙুলি ওলাই আছে খেলি মেলি হৈ গৈছে। কাটি লৈছোঁ, তাৰপৰা তিল দি বনাম চাটনি, দেখাই আছোঁ বাৰু আগলৈ। আৰু ইয়াতে এতিয়া মই একদম টেঙা হোৱাকৈ দি দিছোঁ কাজি নেমু, আৰু দিছোঁ জলকীয়া কেইটামান নহয় আচলতে 2টা জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, আৰু এয়া তিল দি দিছোঁ। তিল বৰ বেছিকৈও নিদিওঁ, এয়া সৰু হেতাই 2 হেতা দিছোঁ। আৰু ইয়াতে মই এতিয়া দি দিম জোখমতে নিমখ, আৰু ইয়াতে মই কেঁচা মিঠাতেল অকণমান দি দিম। কেঁচা মিঠাতেল যদি দিব ইচ্ছা নকৰে তেনেহ'লে অকণমান গৰম কৰিও কেঁচা গোন্ধটো মৰাইও দিব পাৰে। মই দেখুওৱাহে নহ'ল, পিছতীয়াকৈ দিলোঁ। গুড ইভিনিং, আৰু মই এতিয়াহে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে অথনি ভাত খাই মেলি ভাত খাওঁতে আজি প্ৰায় 3টামানেই বাজিলে মোৰ আৰু বাৰ। মাহঁতক দিলোঁ বাৰু সোনকালেই, আমি ৰাতিপুৱা ৰুটি খালোঁ যিহেতু সেইকাৰণে ভাত খোৱা দেৰি হ'ল। আৰু ভাত খাই মেলি মই অকণমান বেটাৰ লগত খেলিলোঁ, তাৰপিছত সি শুই গ'ল, লগতে ময়ো অকণমান শুই ল'লোঁ। যিহেতুকে ৰাতি সি আজিকালি 1টা, 1:30 বা 3টা তেনেকুৱা সময়তে সাৰ পাই যায়, তো হোৱা নহয়েই বুলি ক'ব লাগিব। আৰু এইবিলাক মোৰ দেখিছেনে কেনেকৈ সোমাই গৈছে। আই ক্ৰীম এটাও অৰ্ডাৰ কৰিব লাগিব ভাবি আছোঁ মামাআৰ্থৰ। আৰু আজি মই কেইটামান কাপোৰ দেখুৱাব লৈছোঁ, যিটো মই কিনিছোঁ মিছ'ৰ পৰা। এতিয়াতো চেল চলি আছে মিছ'ত, তো মই দেখাওঁ মইনো কি কিনিলোঁ। মই বেছি কিনা নাই, 2-4টা বস্তু কিনিছোঁ, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ মোৰ ভাল লাগিলে বস্তুকেইটা। মানে যেনেধৰণৰ বিচাৰিছিলোঁ ঠিক তেনেকুৱা ধৰণৰেই আহিলে। আৰু 2-এটা বস্তু অৰ্ডাৰ কৰি থোৱা আছে, এতিয়ালৈকে ডেলিভাৰ হোৱা নাই, কেতিয়া হ'ব নাজানো, মানে ডেটটো চোৱা নাই মই, সেইদিনা অৰ্ডাৰহে কৰিলোঁ ফটাফট, কিবা কাৰণত মানে লৰালৰি হ'ল অৰ্ডাৰ কৰোঁতে। বাৰু এতিয়া যিকেইটা অৰ্ডাৰ কৰি থৈছোঁ সেইকেইটাকে দেখাওঁ ব'লক তেনেহ'লে। আৰু পোনপ্ৰথমে দেখুৱাইছোঁ এইটো এটা হৈছে হুডি, মোৰ ডাঙৰ ভাগিনৰ কাৰণে এইটো অৰ্ডাৰ কৰিছিলোঁ। আৰু ঠিক এনেকুৱা ধৰণৰে আৰু এটা অৰ্ডাৰ কৰিলোঁ মোৰ সৰু ভাগিনৰ কাৰণে, যিটো মই তাক অলৰেডি দি পঠিয়ালোঁ। তো এইটো একদম ৰিজনেবল প্ৰাইচত পাইছোঁ, বহুত ধুনীয়া, সি পিন্ধি ভাল পাইছে। মানে এইটো বেছি ঠাণ্ডাতো পিন্ধিবলৈ নহয়, বা খুব মানে কি ক'ম, অলপ ঠাণ্ডাত, তেনেকুৱা দিনত ওলাই যোৱা ঠাণ্ডা দিনত এনেকুৱা আৰু নেক্সটটো হৈছে মোৰ বেটাৰ কাৰণে, যিটো এইটো ইমান কিউট। এইটো মানে এইটোৰ কাহিনী এটা আছে, লগতে এইটো এটা আহিছে। মানে এইটো ওপৰৰটো এনেকৈ, এইটো ইয়াৰ ভিতৰত সোমোৱাটো স্পৰ্টিংটো। মই ফটোবোৰ লগাই দিম ছাইডত, যিটো মই এপটোত দেখিছিলোঁ ফটো, সেই ফটোকেইখনকে লগাই দিম। এইটোৰ কাহিনী এটা আছে কি, এইটো মানে মই অৰ্ডাৰ কৰিছিলোঁ মাৰ মোবাইলৰ পৰা, আৰু ফাৰ্ষ্ট অৰ্ডাৰ হৈছিল সেইটো মাৰ মোবাইলত। মানে মাকো দেখুৱাইছিলোঁ মিছ' এপটো, যিটো 1 লাখতকৈও অধিক মানুহে ভৰসা কৰে যিটো এপক, আৰু তাত বহুত কোৱালিটি প্ৰডাক্ট আছে। মই আগতে জনা নাছিলোঁ, ময়ো বাৰু মিছ'ত নতুন মানে অকণমান দিন হৈছে আৰু মিছ'ৰ পৰা বস্তু লোৱা। ইয়াতকৈ আগতো কেইটামান বস্তু লৈছোঁ, সেইবিলাক আপোনালোকক দেখুওৱা নহ'ল, এইকেইটা দেখাইছোঁ। আৰু এইটোৰ কাহিনীটো এইটো, মানে মাৰ যিহেতু ফাৰ্ষ্ট অৰ্ডাৰ হৈছিলে মাৰ মোবাইলৰ পৰা, এইটোৱে ফাৰ্ষ্ট অৰ্ডাৰ কৰিছিলোঁ, আৰু মাৰ মোবাইলত পাইছিলোঁ 100 টকা ডিছকাউণ্ট। আপোনালোকেও যদি মানে, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থ'ম মিছ' এপৰ, তাৰ পৰা গৈ যদি আপোনালোকেও মিছ' এপটো ডাউনলোড কৰে, তেতিয়া ফাৰ্ষ্টটো অৰ্ডাৰত আপোনালোকেও 100 টকালৈকে ৰেহাই পাব পাৰে, নহ'লে বা 30% অফ পাব পাৰে যিকোনো বস্তুত। এইটোত মই পাইছিলোঁ 100 টকা অফ, আৰু এইটোৰ দাম আছিলে 222 টকা। তো 100 টকা অফ পালোঁ, 100 টকা অফ, 122 টকাত এইটো পাইছোঁ মই। সেইটো ইমান ধুনীয়া, 122 টকা। সেইটো কাৰণে ক'লোঁ কাহিনীটো, এইটো মোৰ বহুত হাঁহি উঠে যে এইটোৰ দাম অকল 122 টকা, বজাৰত এইটোৰ দাম বহুত হ'ব, 500, 550 মান ল'ব চাগে।
সেয়াই। আৰু নেক্সট দেখাইছোঁ একদম মোৰ ফেভৰেট হৈছে এইখন শাৰী। এইখন এখন খাদী কটনৰ শাৰী। মই ফটোখন ছাইডতে দেখুৱাই দিম। এয়া ছাইডত এনেকৈ আছে হাতীৰ এই পাৰিটো। ইমান মৰম লগা শাৰীখন আৰু একদম মানে বহুত কমফৰ্টেবল হ'ব। যিহেতু খাদী কটন হয় অভিয়াছলি কমফৰ্টেবল হ'বই। এয়া এতিয়ালৈকে পিছে চিলোৱা নাই। এখন আনিছোঁ মোৰ মাৰ কাৰণে, মাক গিফ্ট কৰিছোঁ এইখন। এয়া আৰু এখন শাৰীয়ে আনিছোঁ, সেইখন মোৰ নিজৰ কাৰণে আনিছোঁ। সেইখন এইখন এনেকুৱা পোক এটা বগাই আছিলে। দিনতে মানে এইখিনি দেখুওৱা নহ'ল, এতিয়া আন্ধাৰেই হ'ল, সেইকাৰণে অকণমান আন্ধাৰ আন্ধাৰ দেখিব। আৰু এনেকৈ আছে। এনেকুৱা মই বাৰু ফটোখন দি দিম ছাইডতে। মই পিন্ধি দেখুৱাব পৰা নাই কাৰণ এইকেইখন মই চিলোৱা হোৱা নাই যিহেতু। আৰু মই যেনেকুৱা দেখিছিলোঁ মানে ফটোত যেনেকুৱা আহিছিলে তাত এপটোত একদম তেনেকুৱাই। আৰু এইটো এটা ডাস্কি পিংকত লৈছিলোঁ এটা স্লিং বেগ, যিটো মই তাতে দেখুৱাব পাহৰিছিলোঁ। এইটো সেইকেইটাই আছিলে বস্তু, সেইকেইটাই অৰ্ডাৰ কৰিছিলোঁ। আৰু দুটামান বস্তু অৰ্ডাৰ কৰি থোৱা আছে, সেইকেইটা এতিয়ালৈকে অহা নাই। দেউতাকৰ কাৰণে কিবা অৰ্ডাৰ কৰিছিলোঁ, এতিয়ালৈকে অহা নাই। সেয়াই। আপোনালোকে কেনেকুৱা পালে জনাব মোৰ বস্তুকেইটা, মই লোৱাকেইটা। আৰু কেইটামান কিনিব লাগিব, যিহেতু আমাৰ ঘৰৰ একো ডেক'ৰেশ্যন কৰা হোৱাই নাই এতিয়ালৈকে। হোম ডেক'ৰৰ বস্তু এতিয়াই নিকিনো, কেইদিনমানৰ পিছতহে কিনিম চাগেহে। আৰু যেতিয়া কিনিম তেতিয়া নিশ্চয় আপোনালোকক দেখুৱামেই। আৰু আমাৰ বেটা এতিয়ালৈকে শুইয়ে আছে, উঠাই নাই। আৰু এতিয়া সন্ধিয়া লাগিব হৈছে, মই তাক অকণমান কোলাত লওঁ, উঠাব ট্ৰাই কৰোঁ, যদিহে সি সাৰ পায়। জোৰকৈ উঠাবলৈও বেয়া লাগে। আৰু এনেকুৱা সময়ত সি ধুনীয়াকৈ শুই ল'ব, তাৰপিছত ৰাতি 1টা বজাতে উঠিব বা 2টা বজাত। তাৰপিছত তাৰ উৎপাত যি চিঞৰ দিয়ে, মানে বাহিৰলৈ উলিয়াই নিব লাগে, বহুত অশান্তি কৰে সি ৰাতিপুৱা সময়ত। বাৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অথনি মই কেইটামান তিলৰ ৰেচিপি দিলোঁ, নহয়নে? আগতে চাগে খাইছে আপোনালোকে নিশ্চয়, কিন্তু মোৰ তেনেকৈ খাই ভাল লাগে। আৰু ৰেচিপিকেইটা কেনেকুৱা পালে বা আপোনালোকে খায় নে নাখায় তেনেকৈ মোক জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিওঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে বাই বাই আৰু টেক কেয়াৰ।